বিয়াখন যিহেতু গুৱাহাটীত আছে সেইকাৰণে মই নগাঁৱৰ পৰা গুৱাহাটীলৈ গ'লোঁ আৰু গুৱাহাটী পাই গৈ ৰেপিডো মই মোৰ মৰমৰ বৌ এগৰাকী ঘৰলৈ গ'লোঁ। তাতে ফ্ৰেছ আপ হৈ পেলাই মই একদম ড্ৰেছ আপ কৰি বিয়ালৈ যাম। এইটো গিফ্ট হয় আৰু এইটো পেকিঙত মোক দময়ন্তী আৰু উমিয়ে বহুত হেল্প কৰিলে। এতিয়া মই আহি বৌৰ ঘৰত বহি আছোঁ। যিগৰাকী বৌ মোৰ বহুত পুৰণা চিনাকি হয়, বহুত ভাল বান্ধৱীও হয়, বৌ হয়, মানে চব হয় আৰু। তো তেওঁৰ ঘৰত বহি আছোঁ। মোৰ লগত অহা উমি পাণ্ডে এইফালে মেকআপ কৰি আছে। চ' ময়ো মেকআপ কৰিম, কৰি পেলাই আমি বিয়াখন খাবলৈ যাম। এয়া মোৰ এতিয়া মেকআপ চলি আছে। ফাইনেলি মোৰ ওলোৱা হৈ গ'ল। পুৰা গ্ৰাউন এটা পিন্ধি আছোঁ। দেখাম আপোনালোকক বিয়া ঘৰত গৈ পেলাই গোটেই ড্ৰেছটো। আমি চুৰিদাৰ পুৰা দুইজনী আমাৰ চেম কালাৰ। কেনেকুৱা লাগিছে আপোনাৰ ফিলিংছটো? ভাল লাগিছে। এইজনী মোৰ বেষ্ট ফ্ৰেণ্ড ৰিম্পী। আমি মানে হোষ্টেলত একেলগে আছিলোঁ, ৰুমমেট আছিলে। তো তাই গোৱালপাৰাৰ হয়, মই নগাঁৱৰ আছিলোঁ, কিন্তু তাই বিয়া হ'ব লগা হ'ল গুৱাহাটীত। তো আমি মানে সেই ফ্ৰেণ্ডশ্বিপটো এতিয়াও আছে আৰু তাই সদায় থাকিব। আৰু তাই ছোৱালীৰ আজি তুলনি বিয়া হ'ল। এয়া বিয়া ঘৰৰ ৰিচিপশ্যন হল হয়। ইয়াতে ৰিচিপশ্যন কৰিছে সকলোকে, বিভিন্ন ধৰণৰ একদম খাদ্যৰে উপচাই পৰিছে গোটেই বিয়াখনত। যাৰ যি মন যায় পেট ভৰাই ভৰাই খালি খাব লাগে। ইফালে মাছ, মাংস, পনীৰ, বহুত আইটেম আছে, বহুত কমচে কম 13টামান আছে নেকি, 13-14টামান আছে আইটেম। ত' আমি বহুত পেট ভৰাই বিয়াখন খালোঁ। আৰু ইফালে আছে মিঠাই, মাটন, যোনে যি খায় আৰু। আমি খাই আছোঁ বিয়া। এয়া আমাৰ কইনাৰ ফটোশ্বুট চলি আছে। কইনাৰ বহুত ফ্ৰেণ্ডছ আহিছে, সেই ফ্ৰেণ্ডৰ লগত তাই ফটো উঠাত ব্যস্ত। এই হৈছে আমাৰ কইনাৰ কি মামী। তো মামী, তোমাৰ ভাগিনৰ বিয়া হৈছে, তো কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বিয়া খালানে নাই ঠিকছে? খাইছা। আৰু এইফালে হৈছে আমাৰ মানে সৰু কইনা, কইনা ন, কইনাৰ আইতাক হৈছে। আইতা কেনেকুৱা লাগিছে আপোনাৰ নাতিনীয়েকৰ বিয়া? ভাল লাগিছে। বিৰাট নাছিলে নে ভাল নাই? লাগিছে। নাচাটো অলপ অসম্ভৱ, কমৰৰ বিষ আছে নহয় নোৱাৰো। নাচা হেবিটো নাই আগৰ পৰা। আৰু ঠিকছে পেট ভৰাই খালে নাতিনীয়েকৰ বিয়া? খোৱা নাই, খাম। হয় নেকি? ঠিক আছে বাৰু, হ'ব। বিয়াতটো আৰু ফটো উঠাইটো মেইন ন, আৰু চবেই ইমান মেকআপ কৰাৰ পিছত যদি ফটো একপি উঠা নহয় কেনে বাজে লাগিব বাৰু। চ' ইয়াৰ চব ফেমিলি মানুহ হৈ ফটো উঠাত ব্যস্ত। এতিয়া সেইজন যে বগা চাৰ্ট পিন্ধা বগাকে মানুহজন, এওঁই হৈছে কইনাৰ দেউতাক। তোমাৰ বাৰ বিয়া খাই কেনেকুৱা লাগিছে? ভাল লাগিছে। ঋষিকেশে বহুত লাজ কৰে, সেইকাৰণে চোৱাই নাই। বিয়া বুলি ক'লেতো মেকআপ কৰা হয়েই, আৰু মেকআপ কৰিলেতো চবেই ফটো উঠিব মন কৰেই। সেইকাৰণে মই, কইনাৰ মাক আৰু কইনাই মিলি ধুনীয়া ধুনীয়া কিছুমান ফটো উঠিলোঁ। লগত যে গৈছিল উমি, মোৰ মেকআপ আৰ্টিষ্ট, এই মেকআপ আৰ্টিষ্টটো ধুনীয়াকৈ ফটো উঠিলোঁ আমি তাইৰ লগত। আৰু শেষত কইনাৰ লগত ফটো উঠি টাটা বাই বাইকৈ আমি গুচি আহিলোঁ।